সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বহুত দিন ভিডিঅ' দিয়া নাই বাৰু, ধেৰ মানে কি কামৰ লোড তেনেকুৱা নাই বাৰু। তো আজি মই 1 year BEdটোৰ ওপৰত ভিডিঅ' লৈছোঁ। অলপ জনাম মই যিমানখিনি পাৰিছোঁ, পাৰিম মানে ক'বলৈ ক'ম আৰু। 1 year BEd প্ৰগ্ৰামটো আপোনালোকে সকলোৱে জানে যে 2 year হয় BEd প্ৰগ্ৰামটো। আৰু আমি বহুত নবা শুনা পাই আছোঁ যে 1 year হ'ব, 1 year হ'ব BEd প্ৰগ্ৰামটো 1 year হ'ব, কি হ'ব শুনি আছোঁ, কিন্তু কেতিয়াবা হ'ব আমি সেইটোতো এতিয়ালৈকে গম পোৱা নাছিলোঁ হয়নে। কিন্তু আমি যোনটো 2 year BEd সেইটো কোনে কোনে এলিজিবল হয় সেইটো আমি জানো হয়নে। যোনে ডিগ্ৰী কৰিছে নাইবা মাষ্টাৰ্ছ কৰিছে তেওঁলোকে কি হয় 2 year BEdটো কৰিব পাৰে। এতিয়া এলিজিবিলিটি অফ ফাৰ্ষ্ট ইয়াৰ যোনটো মানে যোনটো 1 year BEd প্ৰগ্ৰাম সেইটোৰ এলিজিবিলিটি কি হয়, কোনে কোনে সেইটো কৰিব পাৰিব, আৰু ক'ত ক'ত এইটো 1 year BEd প্ৰগ্ৰামটো হ'ব, চিট কেপাচিটি কিমান হ'ব, কিমান মানলৈ নটিফিকেশ্যন ওলাব পাৰে, তাৰ বিষয়ে মই আপোনালোকক জনাম। 1 year BEdটো আপোনালোকে যোনসকলে 4 year যোনটো গ্ৰেজুৱেশ্যন সেইটো কৰিছে তেওঁলোকে BEd কৰিব পাৰিব, আৰু যোনসকলে 3 year গ্ৰেজুৱেশ্যন আৰু 2 years মাষ্টাৰ্ছ যোনটো PhD কৰি থৈছে তেওঁলোকে 1 year BEdটো কৰিব পাৰিব। আৰু যিসকলে ITEP কৰি আছে 4 year যোনটো তেওঁলোকে যদি ভাবে যে মই নাই BEdটো আকৌ এক্সট্ৰাকৈ কৰোঁ, তেতিয়াও তেওঁলোকে এইটো 1 year BEdটো কৰিব পাৰিব। এইটো হৈছে এলিজিবিলিটি। বাকী ইহঁতৰ চিট কেপাচিটি কি হয়, মই NCTৰ যোনটো নটিফিকেশ্যন মতে তাতে এলিজিবিলিটি মানে চিট কেপাচিটিটো হ'ব পাৰে 50। আৰু ক'ত ক'ত হ'ব পাৰে, আমি এতিয়া কি হয় আমি BEd কৰি আছোঁ, BEd কলেজত কৰি আছোঁ হয়নে। আমি য'ত BEd কৰিছোঁ তাতে বেলেগ এক্সট্ৰা যোনটো ক'ৰ্চ তাত নাই, যেনেকৈ তাতে গ্ৰেজুৱেশ্যন মাষ্টাৰ্ছ মানে গ্ৰেজুৱেশ্যনৰ এতিয়া কেইবাটাও ক'ৰ্চ থাকে না, আৰ্টছ থাকে, ছায়েন্স থাকে, কিবা কিবি যোনবোৰ এক্সট্ৰা ক'ৰ্চ সেইবোৰ মই পঢ়ি থকা মানে মই পঢ়া বুলি নহয়, যিকোনো BEd কলেজত সেইটো ক'ৰ্চ নাই। মানে তেন্তে এইটো যোনটো 1 year BEd সেইটো ক'ত হ'ব, তেন্তে যোনবোৰ BEd কলেজ তাতে নহ'ব, যোনবোৰ মানে BEd কলেজত মানে মাল্টি ডিচিপ্লিনাৰী কলেজেছ হ'ব। মানে মাল্টি ডিচিপ্লিনাৰী কলেজত এতিয়া মই পঢ়ি আছোঁ KRD কলেজত ছয়গাঁও, তো তাতে কি হয় আমাৰ কিন্তু কলেজত বৰ্তমান BEd হৈছে কিন্তু আমাৰ কলেজত PG আহিব। তো যোনবোৰ কলেজত এতিয়া কি চব মানে কেইবাটাও ক'ৰ্চ এভেইলেবল হয় তাৰ সেইবোৰ কলেজত আপোনালোকে 1 year BEdটো কৰিব পাৰিব। আৰু যোনটো 1 year BEd কৰা ITEP মানে এফিলিয়েটেড কলেজবোৰ, সেই কলেজবোৰত আপোনালোকে চাব পাৰিব যোনবোৰ ITEP এফিলিয়েটেড মানে তেহেঁতি ITEPটো কৰে, যোনবোৰ কলেজত হৈ আছে সেইবোৰ কলেজতে আপোনালোকে 1 year BEdটো কৰিব পাৰিব। তো আপোনালোকে যদি লাগে যে ITEP থকা কলেজবোৰ কোনবোৰ হয় তো মই তাৰে এটা ভিডিঅ' বনাই দিম আপোনালোকক জনাম। বাকী মই জনাত বকৰ জৱাহৰলাল নেহেৰু BEd জৱাহৰলাল নেহেৰু কলেজ সেইখনতো ITEPটো আছে, আৰু মই শিৱসাগৰ গাৰ্লছ কলেজত আছে, আৰু শিৱসাগৰ কমাৰ্চ কলেজত আছে, আৰু কিছুমান কলেজত আছে যোনটো মই যেতিয়া মানে গাৰ্লছৰ পৰা ওলাইছিলোঁ তেতিয়া মানে যোনটো 4 year ITEPটো আহিছিলে মানে, তো মোৰ মনত আছে তাতে হৈছে। বাকী বকৰ জৱাহৰলাল মানে সেইখনত আছে, সেইখনত আপোনালোকে তেন্তে কি হ'ল মেইন পইণ্টটো হ'ল যে আপোনালোকৰ যোনবোৰ কলেজত কেইবাটাও ক'ৰ্চ মানে থাকে সেই এনেকুৱা কলেজতে আপোনালোকে 1 year BEdটো কৰিব পাৰে। তো নটিফিকেশ্যন কেতিয়া আহিব পাৰে, আৰু আপোনালোকে যদি ITEP আজিতো লাষ্ট ডেটেই খতম হৈ গৈছে চাগে ITEP জিও আণ্ডাৰত কৰিব বিচাৰে তেন্তে আজি লাষ্ট ডেট আছিলে, আপোনালোকে এপ্লাই কৰি যিটো কৰি ল'ব পাৰিব, আজি লাষ্ট হয়। মই তাৰ ওপৰত ভিডিঅ' বনাম বুলি থাকি গ'ল, ভিডিঅ'টো বনোৱা নহ'ল। বাকী ইয়াৰ নটিফিকেশ্যন NCTৰ মতে তো মানে কি হয় 2026 to 2027 এইটো এটা ছেশ্যন হ'ব পাৰে এইবাৰ পৰা, আৰু মষ্ট প্ৰবেবলি মাৰ্চ লাষ্ট নাইবা এপ্ৰিলত নটিফিকেশ্যন ওলাব পাৰে মই যিমানটো চাইছোঁ। বাকী এইবাৰতো হ'ব লাগিছে যিহেতু 2025ত নটিফিকেশ্যন দিছিলে না যে এনেকুৱা হ'ব, তো এতিয়া 2026 to 2027 এটা নিউ ছেশ্যন ষ্টাৰ্ট হ'ব যেন এটা পজিটিভ আহিছে। তো আপোনালোকে যিমান পাৰে প্ৰিপেৰেশ্যন কৰি থাকিব, যিহেতু এইটোতো হয়তো এণ্ট্ৰেঞ্চ আমি যেনেকৈ BEd 2 year যোনটো আমি BEd কৰোঁ তাত যেনেকৈ এণ্ট্ৰেঞ্চ দিব লাগে এইবোৰতো আমি এণ্ট্ৰেঞ্চ দিব লাগিব, হয়তো আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰে যিমান পাৰে। বাকী ইমানেই, আৰু কিবা জানিব লগা থাকিলে মোক ক'ব, নিশ্চয় মই জনাবলৈ চেষ্টা কৰিম। থেংক ইউ। আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাইছোঁ।